তেনেকুৱা বিশ্বাস কৰিব পৰা ব্যক্তি আপুনি পাবনে কিন্তু 18 পৰা 25 বছৰ বয়সৰ হাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মই আপোনালোকৰ আগত একদম ইন্টাৰেষ্টিং আগতে কৈ আহা আগৰ কেইদিনমান আগতে আপলোড কৰা সেক্স এডুকেশ্যনৰ ওপৰত কৰিছিলোঁ তাৰ ওপৰতে আপোনালোকক আকৌ এটা ভিডিঅ' বনাব লৈছোঁ হেকলৈকে চাই থাকক বহুত ইন্টাৰেষ্টিং প্ৰথমতে মই পেৰেণ্টছসকলক ক'বলৈ বিচাৰিছোঁ পেৰেণ্টছসকলক এইটো কাৰণে ক'ব বিচাৰিছোঁ তেওঁলোকে ভাবে তেওঁলোকৰ ল'ৰা ছোৱালীৰ ওচৰত সেক্সৰ এডুকেশ্যনৰ কথা পাতাটো বহুত বেয়া টিভিত কিবা এটা ওলালে বা মোবাইলত কিবা এটা ওলালে পটককৈ ফোন কৰি দি পেলাই নোচোৱাটোৱে ভাল ভাবে এইবিলাক কথা পিছতে গম পাব নিজে যেতিয়া সময় হ'ব তেতিয়া গম পাব সেইটো কথা নহয় আচলতে আপুনি ভাবিছে নেকি তেওঁলোকে একো নাজানে আজিকালি গুগলৰ দিন ইণ্টাৰনেটৰ দিন ইমান স্মাৰ্ট বস্তু হৈ গ'ল গুগলত কিবা এটা চাৰ্চ কৰিলে পটককৈ ওলাই যায় বহুত ৱেবছাইট আছে জানে বহুতে জানে বহুতে নাজানে বহুতৰ পৰা শিকিব স্কুল হওক কলেজ হওক য'তেই নহওক আৰু তেওঁলোকে কাক সুধিব বন্ধুসকলকে সেইটো সুধিব এই বিষয়টো কি তেওঁলোকেনো কিমান জানে তেওঁলোকৰ লগৰেতো হয় বন্ধুসকলটো সেইটো বয়সৰে হ'ব কি হ'ব তো কিবা এটা চাৰ্চ কৰি পটককৈ চাব আৰু বহুত এটো নকওঁ যে বেয়ালে যাব কিন্তু বেয়া ম্যাক্সিমাম বেয়ালেই হৈ থাকে আৰু এটোৰ কাৰণে চাই পেলাই কি কথা শিকি আহিছে আপুনিতো গম নাপাব তো আপুনি আগতীয়াকৈ এলাৰ্ট হৈ নিজেই কথাখিনি কোৱাটোৱে বহুত ভাল আৰু যদি আপুনি নকয় তেওঁলোকে চাই পেলাই সেইটো কিয়লৈ যাব কেতিয়াবা আনৱান্টেড প্ৰেগনেন্সি বহুত সময়ত আগতে সেইটো ইন্টিমেট হৈ পেলাই প্ৰেগনেন্সিও হয় এনেকুৱা হ'লে কম বয়সতে কেতিয়াবা তেওঁলোকে সেক্স কৰি লয় ক'ব নাপায় কিন্তু কৰি লয় বহুতে কৰে তাৰপিছত আনৱান্টেড প্ৰেগনেন্সি হয় এবৰ্চন হয় সেইকাৰণে কৈছোঁ আপোনালোকে তেওঁলোকৰ লগত ইমান ফ্ৰেণ্ডলি হওক যে কিবা এটা হ'লে তেওঁলোকে আহি পেলাই আপোনাক কয় বা আপোনাক সোধে আৰু আপুনি ভাল কথাই তেওঁলোকক বুজাব পাৰে এনেকুৱা নহয় যে আপুনি নোৱাৰিব আপুনি ক'লে তেওঁলোকে বুজিব সেইকাৰণে কৈছোঁ পেৰেণ্টছসকলক প্ৰথমতে আপুনি তেওঁলোকৰ লগত যিমান পাৰে ফ্ৰেণ্ডলি হওক আৰু তেওঁলোকক এই বিষয়ে নলেজ দিয়ক যাতে তেওঁলোকে কিবা এটা হ'লে বা কিবা এটা ক'লে আপোনালোকৰ আগত ফ্ৰীলি শ্বেয়াৰ কৰিব পাৰে কিবা এটা বেয়া হৈ পেলাই কোৱাতকেতো আপোনালোকে আগতীয়াকৈতো তেওঁলোকৰ লগত ফ্ৰেণ্ডলি হৈ যোৱা ভাল আপোনালোকে যদি ভাবে যে এইটো বয়স হৈছে তেওঁলোকৰ লগত এইটো কথা আমি পাতিব বা আলোচনা কৰিব পাৰোঁ চ' যোনটো বয়সত আপোনালোকে ভাবে টিনেজ হৈছে বা 13, 14, 15 পৰা তেওঁলোকক এইটো বিষয়ে অলপকৈ কথা যাবই লাগে একচুৱেলি সম্পূৰ্ণ নহ'লেও অলপকৈ ক'ব লাগে পিছত যেতিয়া গৈ পেলাই 16 বছৰ হ'ব 18 বছৰ হ'বগৈ সম্পূৰ্ণভাৱে বুজি পাব কথাখিনি আৰু এনেকুৱা ধৰণৰ কথাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব তলত ৰেড এনেকুৱা আছে ছাবস্ক্ৰাইব বুলি লিখি থোৱা সেই বটনটোত টিপক আৰু কাষত বেল বটনটো আছে সেইটো টিপক আৰু এনেকুৱা ভিডিঅ' মোৰ আহি থাকিব আৰু ওপৰত বেল আইকনত দি থোৱা আছে আপোনালোকে তাত মোৰ এনেকুৱা ভিডিঅ' চাব পাৰে চ' আজি টপিকটো হ'ল সেক্স বিফৰ মেৰেজ বিয়াৰ আগতে যৌন সম্পৰ্ক সেক্স বিফৰ মেৰেজ বিয়াৰ আগতে যৌন সম্পৰ্ক ভাল নে বেয়া শুদ্ধ নে ভুল কৰিব লাগে নে নালাগে এই বিষয়ে বহুতে ক'ব পাৰে বহুত ফ্ৰেণ্ডে কয় যে কৰিব পাৰোঁ নে এনেকুৱা বহুত কথা আছে বহুতে সুধেও আপোনালোকক এতিয়া ইয়াত ক'ব নোৱাৰি আছে বহুত তেওঁলোকে সুধিছে ছোৱালীকে ধৰক যে বিয়াৰ আগত আমি ইণ্টিমেট সেক্স কৰিব পাৰোঁনে বা ল'ৰাই কৈছে যে বিয়াৰ আগত অন্য ফ্ৰেণ্ডৰ লগত আমি সেক্স কৰিব পাৰিমনে আপোনালোকে কি ভাবে কৰিব লাগেনে মোৰ মতে কি আপোনাক ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মই আপোনালোকে চাই থাকিলে কথাটো গম পাব ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো চাই গৈ থাকক বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ সেক্স এডুকেশ্যনৰ বিষয়ে সেক্স বিফৰ মেৰেজ এই কথাটো ডিপেণ্ড কৰে যে কোনে কাক সুধিছে আপুনি যদি ফ্ৰেণ্ড বা বন্ধুৰ লগত আপুনি কথা পাতিছে যদি সোধে তেওঁলোকেতো মেক্সিমামে ক'ব অ'কে হ'ব পাৰে আপুনি যদি ঘৰৰ দাদা ভণ্টি চিষ্টাৰ ব্ৰাদাৰ কাৰোবাৰ ওচৰত সোধে তেওঁলোকেতো ডাইৰেক্ট আপোনালোকৰ মা দেউতাক কৈ দিবগৈ সেইটোতো আৰু যদি আপুনি ডাইৰেক্ট পেৰেণ্টছক সোধে সেইটো জানেই হ'বলৈ কি হ'ব তো ৰাম ধুলাই খাব ঘৰৰ পৰা বাহিৰ কোনে কি ক'লে সেইবিলাক শুনা পাব আৰু এই কথাখিনি যদি মোক সোধে নিজৰ দাদা ভাইটি বা যি বুলি নাভাবক আপুনি যদি মোক সোধে মই কোৱাৰ আগতে আপোনালোকৰ পইণ্ট অফ ভিউ পৰা মই আপোনালোকে কি ভাবে বহুতে তেনেকুৱা ভাবে বহুতো টিনেজে তেনেকৈ ভাবে
যে মোৰ 18 বছৰ হৈ গ'ল মইতো দেশৰ ভোট দিব পৰা হ'লো দেশৰ লিডাৰ চুজ কৰিব পৰা হ'লো তো মোৰ সিমানখিনি অধিকাৰ আছে কৰিব পৰা বহুতে তেনেকৈ ভাবে হয়নে নহয় আপুনি কওক যদি আপুনি মোৰ ভিডিঅ'টো চাই আছে কোনোবাই নহয় কোনোবাই তেনেকৈ হ'লেও ভাবেই কথাটো মোৰতো 18 বছৰ হৈ গ'ল মই কি নিজৰ পাৰ্টনাৰ চুজ কৰিব নোৱাৰিম নেকি মই কাৰ লগত যৌন সম্পৰ্ক ছেক্স কৰিম সেইটো চুজ কৰিব নোৱাৰিম নেকি ঠিক আছে আপোনালোক ডাঙৰ হ'ল আপোনালোকে পাৰে আপোনালোকে সেইটো আপোনাৰ অধিকাৰ আছে কিন্তু যদি মোৰ এডভাইচ বিচাৰে মোৰ অপিনিয়নটো অলপ বেলেগ হ'ব আপোনালোকৰ ভালৰ কাৰণে মইতো এটা এডভাইচ হ'লেওতো দিব পাৰিম আৰু এবাৰ হ'লেও মোৰ কথাটো শুনি লওক কোনে সুধিছে এই কুৱেশ্যনটো সেইটো ডাঙৰ কথা 12ৰ পৰা 25 বছৰ বা 24 বছৰ বয়সলৈকে এইটো সময়ত মানে ফ্ৰীডম লাগে মানুহক এনেকুৱা হয় যে একদম কিয় মই নোৱাৰিম নেকি কিয় কাৰণে নোৱাৰিম মোৰতো বহুত অধিকাৰ আছে এইটো কৰা আৰু এনেকুৱা টপিকবিলাক পাতি পেলাই তেওঁলোকে ইণ্টাৰেষ্ট পায় কি হয় কি নহয় এই বিষয়ে জানিবলৈ তেওঁলোক উৎসুক হয় মানে কিবা পাতিলে তেওঁলোকে জানিবলৈ বহুত আগ্ৰহী হয় আৰু হয় এইটো সকলোৱে হয় মোৰ হৈছিল চাগে আৰু আপোনাৰো হৈছে চাগে আৰু হৈছে কাৰ এইটো বছৰত আপোনালোকে ভৰি দিছে এইটো হয় স্বাভাৱিক এইটো কোনো একো মানে ধৰি ৰাখিব নোৱাৰে এইটো কথা হয়েই যদি মোক 12 বা 13 বছৰ বা 25 বছৰ বয়সৰ লোকসকলে সোধে মোৰ এনচাৰটো অলপ বেলেগ হ'ব আৰু 25ৰ পৰা যাৰ বেছি তেওঁলোকৰ কাৰণে এনচাৰটো অলপ বেলেগ হ'ব তাৰ আগতে আমি অলপ জানি লোৱা হওক ছেক্স কি ছেক্স কি পাপ নেকি ছেক্স কৰা অপৰাধ নেকি মোৰ মতেতো নহয় এইটো আমাৰ হিউমেন বিইঙৰ প্ৰয়োজন হয় সেইটো সকলোৰে নিড হয় নহ'লে আমি কেনেকৈ জন্ম হ'লহেঁতেন নহ'লে ইণ্ডিয়াৰ পপুলেশ্যন ইমান বেছি কেনেকৈ হ'লহেঁতেন হয় মানিছোঁ মানুহে এইটো লুকুৱাই কৰিব বিচাৰে চব কৰিব বিচাৰে সেইটো হয় কিন্তু ছেক্স অপৰাধ বা পাপ নহয় তো সেইকাৰণে ছেক্স অপৰাধ অপবিত্ৰ নহয় তাৰ ভাৱনাটো হ'ব লাগে আপুনি কি কাৰণে কৰিছে নিজৰ সুবিধাৰ কাৰণে নিজৰ কাৰোবাক মানে সুবিধা লৈছে কাৰোবাৰ আপুনি এইটো কৰি পেলাই আপুনি কাৰোবাৰ সুবিধা ল'ব বিচাৰিছে সেইটো যদি আপুনি থিংকিং হয় তেনেহ'লে বেলেগ বেলেগ ধৰণৰ হ'ব নিজৰ ভাৱনা নিজৰ অনুভূতি কি হয় সেইটোৰ ওপৰত বহুত ডিপেণ্ড কৰে অপবিত্ৰভাৱে কৰিব বিচাৰে পবিত্ৰভাৱে কৰিব বিচাৰে আপুনি নিজৰ বডিৰ কাৰণে ফিজিকেল শাৰীৰিক অৱস্থাৰ কাৰণে কৰিব বিচাৰে আপোনাৰ নিডৰ কাৰণে কৰিব বিচাৰে আপুনি কি কৰিব বিচাৰে নিজৰ শান্তি মানসিক শান্তিৰ কাৰণে কৰিছে কি কৰিব বিচাৰিছে সেইটো বহুত ইম্পৰ্টেণ্ট যদি আপুনি টিন এজৰ হয় 12ৰ পৰা 18 বছৰ আপোনাৰ হোৱা নাই তেনে তেওঁলোকৰ কাৰণে কৈ আছোঁ এইটো ইলিগেল হ'ব ভাৰতীয় সংবিধান আইন বা পৃথিৱীৰ বহুত দেশৰ আইনে এইটো নিদিয়ে এনেকুৱা কৰি পেলাই যদি আপুনি ৰাজহুৱাভাৱে সামাজিকভাৱে ধৰা পৰে আপোনাৰ শাস্তিও হ'ব পাৰে জেলো হ'ব পাৰে বহুত ধৰণৰ আপোনাৰ ধাৰা লাগিব পাৰে এইটো অপৰাধেই হয় ইলিগেল হয় চ' মোৰ এইটো কাৰণে অপেন হ'ব এইটো বয়সত আপোনালোকে এইটো কথা নাভাবিবই কৰাটো দূৰৰ কথা ভাবাটোৱে বন্ধ কৰক ঠিক আছে তথাপিও মন যাব পাৰে টিনেজৰ এইটো মানে বহুত বেলেগ এটা চিটুৱেশ্যনত থাকে মন যাব পাৰে মুভি চুভি চাব পাৰে ফৰেইন কাণ্ট্ৰিত তেওঁলোকে দেখিব পাৰে চিটুৱেশ্যনবিলাক কি হৈছে তেওঁলোকেতো বহুত মেক্সিমামে টিনেজতে ছেক্স কৰে বিয়াৰ আগতে ছেক্স কৰে তাৰ পৰিণতিও তেওঁলোকে ভোগে সোনকালে প্ৰেগনেণ্ট হৈ যায় বা বিয়া হয় যদিও সোনকালে ডিভ'ৰ্চ হৈ পেলাই বেলেগ বেলেগ হৈ দেখেই আজি তেওঁৰ লগত আছে আজি তাৰ লগত আছে তেনেকুৱা বহুত হয় আৰু সমীক্ষাই কয় যে 95% টিনেজেই ফৰেইন কাণ্ট্ৰি আমেৰিকা হওক য'তেই নহওক 95%ই তেওঁলোকে বিয়াৰ আগত ছেক্স কৰেই তেওঁলোক টিনেজৰ পৰাই আৰম্ভ এইটো তেওঁলোকে কৰি যায় আৰু তাৰ পৰিণতি তেওঁলোকৰ লগত মিলালে আমাৰ বহুত কথাই তেনেকুৱা নহ'ব আৰু আমাৰ এইটো পৰম্পৰাই নকয় চ' তেওঁলোকৰ লগত মিলালে নহ'ব এইটো নহয় যে ৱেষ্টাৰ্ণ কাণ্ট্ৰি ফৰেইন কাণ্ট্ৰিসকলে কৰা সকলো কামেই তেওঁলোকক ফ'ল' কৰিব লাগিব ৱৰ্ল্ড ৱাইড তেওঁলোক চবতে মানে ভৰ্তি আছে চবতে হৈ থাকে বুলি আপুনি প্ৰতিটো কথা ফ'ল' কৰিব নোৱাৰিব নহয় ভালটো ফ'ল' কৰিলে হ'ল এইটো কথা ফ'ল' কৰিব গ'লে বহুত প্ৰব্লেম হ'ব চাওক তেওঁলোকৰ বহুত প্ৰব্লেম হৈ যায় আগতীয়াকৈ প্ৰেগনেঞ্চি হয় ব্ৰেকআপ হয় ডিভ'ৰ্চ হয় মানসিক টেনশ্যন হয় অশান্তি হয় ছুইচাইড পৰ্যন্ত তেনেকুৱা হৈ যায় তো তেওঁলোকৰ এইটো বহুত মানে ইজি টাইপৰকৈ প্ৰচেছিঙত চলি গৈছে তো আমি তেওঁলোকক ফ'ল' কৰিলে এইটো কথাত নহ'ব নিজে বহুত বিপদত পৰিব লাগিব আৰু এতিয়া আহোঁ ছেক্স বিফৰ মেৰেজ এডাল্টসকলৰ কাৰণে যোনসকল 18 পৰা 25 বা তাৰ মাজত তেওঁলোকৰ সকলে
কি আমিতো এতিয়া ডাঙৰ হৈ গ'লো আমি কি নিজৰ সেক্স আপুনি লাইফ পাৰ্টনাৰ সেক্স কৰিব নোৱাৰিম নেকি কৰক কিয় নকৰিব কৰক আপোনাৰ অধিকাৰ আছে কিন্তু এইখিনি কৰাৰ আগত আপোনাৰ সেক্স এডুকেশ্যনটো থকা বহুত গুৰুত্বপূৰ্ণ ঠিক আছে মানি ললো আপোনাৰ সেক্স এডুকেশ্যন আছে সেক্স এডুকেশ্যন কিয় থাকিব লাগে যাতে প্ৰেগনেণ্ট নহয় প্ৰেগনেঞ্চি নহৈ নাযায় আপোনাৰ নানান বেমাৰ হ'ব পাৰে সেইখিনিৰ পৰা প্ৰটেকশ্যন আপুনি ল'ব পাৰে ঠিক আছে মানি ল'লোঁ আপোনাৰ সেক্স এডুকেশ্যন আছে তথাপি কৰিব লাগেনে বাৰু ঠিক আছে মানি ল'লোঁ আপোনাৰ সেক্স নলেজ আছে তেনে কৰিব লাগেনে সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব কিন্তু তথাপি এনেকুৱা এটা সংবেদনশীল বস্তু কৰিব লাগেনে সন্মুখৰজনক আপুনি কিমান বিশ্বাস কৰে সেই ছোৱালীজনী বা সেই ল'ৰাটোক এনেকুৱা এটা উপভোগ কৰা বস্তুত যদি আপুনি ঠগ খায় সেইটো সময়ত আপুনি সেইটো সময়ৰ পৰা ওলাই আহিব পাৰিবনে কাৰণ এইটো বস্তু এটা ফিজিকেলি মেণ্টেলি এটাচমেণ্ট হৈ যোৱা যায় তো সেই কথাটো বহুত ভালকৈ চিন্তা কৰিব লাগে আৰু আপুনি বহুত সপোন দেখি লয় তেওঁৰ লগত ইম'চনেলি বহুত এটাচ হৈ যায় বহুত সপোনত আপুনি ভৰ্তি হৈ যায় তেওঁলোকৰ বহুত বণ্ডিংটো বহুত ভাল হৈ যায় তেওঁলোকৰ ঠিক আছে কৰিলে তাৰপিছত কিন্তু যদি সেই ল'ৰা বা ছোৱালীজনী ঠগনীয় হ'ল আপোনাৰ ফটো তুলিলে বা ভিডিঅ' কৰিলে আপোনাক ব্লেকমেইল কৰা আৰম্ভ কৰিলে ঠিক আছে কাইলৈ যদি আপোনাৰ বেলেগৰ লগত বিয়া হৈ যায় সেই বিয়া হোৱাৰ পিছত যদি আপোনাক সেই ভিডিঅ' বা ফটো কিনি আপোনাক যদি ব্লেকমেইল কৰিব আহে সেই মেণ্টেলি টৰ্চাৰটো আপুনি সহ্য কৰিব পাৰিবনে এনেকুৱা বিশ্বাস কৰিব পৰা ব্যক্তি আপুনি পাবনে আৰু ঠিক আছে আপুনি বহুত 100% ট্ৰাষ্ট কৰে কিন্তু 18 পৰা 25 বছৰ বয়সৰ মানুহৰ ভিতৰত আপুনি বহুত মানুহ পাব বহুত ল'ৰা বা ছোৱালী পাব যোনে দেখুৱাব যে বাহিৰৰ পৰা আপোনাক একদম বহুত ভাল দেখাব এনেকুৱা কেয়াৰ কৰিব আপুনি পাত্তাই নাপাব কিন্তু আচল কথাটো কি সোমাই আছে কি হৈ আছে আপুনি বুজি নাপাব আপুনি ট্ৰাষ্ট কৰি ল'লে যেনিবা তাৰপিছত যদি সেইটো হয় তো এই কথাটো বহুত ভালকৈ ট্ৰাষ্ট কৰি লওঁ বহুত ভালকৈ জানি লোৱাটো বহুত দৰকাৰ মানি ল'লোঁ আপোনাৰ প্ৰেম সঁচা আপুনি সঁচাকৈ তেওঁক ভাল পায় বা ট্ৰাষ্ট কৰে কিন্তু ইজন বিপক্ষ ব্যক্তিজন এই ল'ৰা বা ছোৱালী হ'ব পাৰে তেওঁ যদি আপোনাক ইউজ কৰিব বিচাৰিছে আপোনাক উপভোগ কৰিব বিচাৰিছে আপোনাক ইউজ কৰি এৰি দিব বিচাৰিছে তেতিয়া কি হ'ব যে ল'ৰা যদি মই ল'ৰা ছাইড লোৱা নাই ল'ৰা হ'ব পাৰে বা ছোৱালী হ'ব পাৰে দুই পক্ষতে তেনেকুৱা হয় আজিকালি দুই পক্ষতে তেনেকুৱা ঠগনীয়া মানুহ থাকেই নিজৰ সুবিধাৰ কাৰণে ইউজ কৰা মানুহ ঢেৰ আছে এনেকুৱা বহুত কাপোল আছে একদম চেলিব্ৰিটিৰ পৰা আৰম্ভ কৰি যায় 17-18-20 বছৰীয়া জীৱনো কিবা কাৰণে মানে ছেপাৰেট হৈ গৈছে আপুনিতো 18 বছৰ আপোনাৰ 20 বছৰ আপোনাৰ যদি এনেকুৱা চিটুৱেশ্যন ক্ৰিয়েট হয় ব্ৰেকআপ হয় আপুনি হেণ্ডেল কৰিব পাৰিবনে পাৰিব যদি আপোনাৰ কথা আৰু কেনেকুৱা লাগিব আপোনাৰ কাইলৈ বিয়া হৈ গ'ল আপুনি নিজৰ ৱাইফ বা হাজবেণ্ডৰ লগত ইণ্টিমেট হৈছে ছেক্স কৰিছে আৰু সেইটো সময়ত আপোনাৰ মনত পৰিছে যে সেই তেতিয়া ফাৰ্ষ্ট ছেক্স কৰা কথাটো যে আপুনি কৰাৰ পিছত ঠগন খালে ভাল লাগিবনে আপোনাৰ কেতিয়াও নালাগে বহুত দুখ লাগিব আপুনি এই গিল্টিটো লৈ পেলাই নিজৰ জীৱনটো কটাবলৈ বিচাৰে নেকি ভাল লাগিবনে তেতিয়া তথাপিও যদি আপুনি ভাবে মই তেওঁক বহুত ভাল পাওঁ বেয়া ট্ৰাষ্ট কৰোঁ উপায় নাই আৰু তেতিয়া কিন্তু তাৰ মাজতো আপোনাক মই ক'বলৈ বিচাৰিছোঁ এইটো বয়সত ছেক্স কৰাৰ বাদে বহুত সময় পাব জীৱনত বহুত সময় পৰি আছে এই সময়কণ হৈছে আপোনাৰ নিজৰ স্কিল ডেভেলপ কৰা নিজৰ পঢ়াত ভাল মনোযোগ দিয়া নিজৰ কেৰিয়াৰ ছেটেল কৰা আপোনালোক যদি এইটো সময়ত এইটোৰ প্ৰতি এডিক্ট হৈ যায় আপুনি যদি এইটোৰ প্ৰতি আগ্ৰহী হৈ যায় তেনে আপুনি এইকণ সময়ত কৰিবলগীয়া কামখিনি পিছত কৰিব কেতিয়াও নোৱাৰিব ঘূৰি নাহে কেতিয়াও কিন্তু ছেক্সটো আপুনি যিকোনো সময়ত কোনো বয়স নাথাকে কৰিব পাৰিব আপুনি কিন্তু যদি এইটো সময়ত আপুনি নিজৰ এইখন সময় এনেকৈ স্পইল কৰে আপোনাৰ কেৰিয়াৰটো একচুৱেলি ধ্বংস হ'ব নিজৰ ছেটেল ডাউন ধ্বংস হ'ব পিছলৈ গৈ পেলাই আপুনি ভাবিব লাগিব যে এইটো সময়তো মই এইটো কৰিব পাৰিলোহেঁতেন এইটো কৰিব পাৰিলোহেঁতেন এইটো যদি নকৰিলোঁ এইটো নকৰাহেঁতেনে ভাল আছিল এইটো গিল্টি লৈ থকাতকৈ এইটো কথা নাভাবাই ভাল
সেক্স কৰাৰ কোনো সময় নাই যেতিয়াই আপুনি 25 বছৰ পাৰ হ'ব 18 বছৰ পাৰ হ'ব নিজৰ কেৰিয়াৰ সেটেল হ'ব নিজে বিবাহ কৰিব যেতিয়াই মন যায় যোনটো সময়তে আপুনি কৰিব পাৰিব আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডে কি বিচাৰে নিজে সেটেল হোৱাটো নিজে গৈ পেলাই কিবা এটা জেগাত মানে সেটেল হোৱা বা সেটেল মানে হয়তো মই কোৱা নাই যে একে চাকৰি কৰি একেবাৰে কোটিপতি হৈ পেলাই নহয় সেইটো নহয় এইটো এটা ষ্টেজৰ পৰা গৈ নিজে নিজক সংস্থাপন কৰি যাক আপুনি ভাল পায় কেয়াৰ কৰে তেওঁলোকক ভালকৈ জীৱন অতিবাহিত কৰিবলৈ কিবা এটাতো কৰিব লাগিব আপোনাৰ প্ৰতি ট্ৰাষ্টটো জন্মিব লাগিব যদি সেইটো সময়ত আপুনি সেইটো নকৰি এই সেক্সৰ প্ৰতি এডিকশ্যন হৈ যায় তো আপুনি ভাল পোৱা মানুহগৰাকী বা মানুহজনক আপুনি সদায় কাৰণে হেৰাবলগীয়া হ'ব পাৰে তেওঁ বেলেগৰ লগত গুচি যাবলগীয়া হ'ব পাৰে এনেকুৱা এটা সিচুৱেশ্যন হ'ব পাৰে আপুনি তেওঁক কেয়াৰ কৰিম বুলি বা ঠিক আছে কৰিলে কেয়াৰ কৰিম বুলি কেয়াৰ কৰিব নোৱাৰিবও পাৰে আৰু সেইটো সময়ত আপুনি ৰিয়েলাইজ হ'ব যে এইটো সময়ত যদি মই সেইটো নকৰি নিজৰ কামটো কৰিছোঁ কি কাম কৰিব ঠিক আছে কিবা সৰু হ'লেও যিকোনো কামৰ কোনো সৰু ডাঙৰ নাই তথাপি আপুনি সেইটোখন ভাবিব মানে পাছলৈ গৈ আপুনি ভাবিবলগীয়া যদি হয় যদি মই নকৰিলোহেঁতেন সেই কামটো মই কৰিব পাৰিলোহেঁতেন চ' মই কওঁ এই বয়সত আপুনি এই কথা নাভাবাই ভাল আৰু ঠিক আছে সকলো মানিলেও আপুনি সেক্স এডুকেশ্যনো আপুনি সেক্স নলেজো ভাল আপুনি এটা জেগাত সেটেলো তথাপিও আপুনি কৰিব লাগেনে ঠিক আছে আপুনি নিজৰ গাৰ্লফ্ৰেণ্ডৰ লগত সেটেল হৈ পেলাইও যেনিবা কৰিলে আৰু এটা সময় এনেকুৱা আহিল আপুনি আপোনাৰ প্ৰতি যদি মনবোৰ ভৰি পেলাই বেলেগৰ লগত গুচি যায় সেইটো সময় কথাবিলাক তেনেকৈ ভাবিছোঁ যদি হয় কেনেকুৱা লাগিব আপুনি নিজৰ ইমান ভাল সময়খিনি ইমান ভাল সময় ইণ্টিমেট হোৱা সময়খিনি ইমান ভাল সময় শ্বেয়াৰ কৰিছে সেইখিনি যদি আপুনি পিছত বেলেগৰ লগত তেনেকৈ আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড গুচি যায় আপোনাৰ কেনেকুৱা দুখ লাগিব আৰু সেই দুখৰ পৰা ওলাবলৈ কিমান সময় লাগিব কেনেকুৱা আঘাত পাব চ' নকৰাই ভাল নিজৰ ভাল কামত গুৰুত্ব দি পেলাই নিজৰ কামত গুৰুত্ব দি নিজৰ কামখিনি কৰি যোৱাই ভাল ডেকা ল'ৰা ছোৱালী আপোনালোক 20 21 22 23 বা 24 বছৰ 25 বছৰলৈকে হৈছে সেক্সটোৱে মজা নহয় কৰিবলগীয়া কাম ধেৰ আছে ভাবকচোন আপোনালোকৰ কৰিবলগীয়া ধেৰ আছে কৰি পেলাই আপুনি সংস্থাপন হ'বলগীয়া আছে চব কৰিবলগীয়া আছে সেক্সটোৱে লাজ কথা নহয় বহুত সময় পাব কৰিবৰ কাৰণে তো কথাখিনি অলপ তেনেকৈ ভাবক এই বয়সটো কি এই বয়সটো বেলেগ যেতিয়া বেলেগ কামত গৈ থাকিব আপুনি কি এইটো দুখতে থাকিম বুলি ভাবিছে নেকি মোক এৰি গ'ল মই ইমান ধুনীয়া টাইম স্পেণ্ড কৰিছিলোঁ বেলেগৰ লগত গুচি গ'ল কেনেকৈ হ'ব সেইটো হ'লে নিজে সেটেল হৈ যেতিয়া বিয়া পাতিব সেই সময়ত আপোনাৰ পূৰা লাইচেঞ্চ যিমানবাৰ কৰে এবাৰ কৰে দুবাৰ কৰে তিনিবাৰ কৰে চাৰিবাৰ কৰে বাৰে কৰক তো বয়সতে আপোনালোকে ইমান দুখ সহ্য কৰিবলগীয়া হোৱা নাই বা তাৰপৰা ওলাই আহিবলৈ বহুত আপোনালোকৰ কঠিন হ'ব এইটো চাই লওক যে তেওঁ আপোনাক ঠগিছে নেকি যদি আপোনাক ঠগে এই আপোনালোকৰ প্ৰাইভেট কামখিনি ইমান সৰু কেমেৰা চবতে আজিকালি ল'ব পাৰে ইমান টেকন'লজি দিন আহিছে নিউজতো দেখিয়ে থাকে টিভি চাই থাকে মোবাইলটো ওলাই থাকে আজি মই আপোনাক ইউটিউবত দিছোঁ ইউটিউবততো তেনেকৈ আপুনি চাই থাকিলে ওলাই থাকিব তেনেকুৱা ভিডিঅ' কেনেকৈ ঠগিছে কি কৰিছে এই কিবা চেনেল এটা আহে ক্ৰাইম পেট্ৰল তেনেকুৱা আহে ক'ত তেনেকুৱা হ'ব পাৰে কথাখিনি সেইকাৰণে ভাবি চাওক এইটো বয়স নহয় আপুনি এনেকুৱা ঠগন খোৱাৰ কেমেৰা ভিডিঅ' বনাই ডাইৰেক্ট MMS ভাইৰেল বাকী আপোনাৰ ওপৰত চব ডিপেণ্ড কৰিব চব আপুনি এইটো হয় টিনেজাৰ চবৰে মেক্সিমামৰে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড থাকেই যোনে যিমানে না কৈ নাথাকক সেইটো চবৰে থাকেই আৰু থাকিবই কিয় নাথাকিব বাৰু থকাটো কোনটো বেয়া কথা নহয় থাকিবই লাগে কিন্তু আপোনালোকে নিজৰ লিমিট জানাটো বহুত দৰকাৰ কোনখিনি লিমিট আপোনালোকে ছেট কৰিছে নিজৰ লিমিট ছেট কৰাটো বহুত ডাঙৰ কথা কি এনজয় কৰক ঘূৰক ফুৰক খাওক পঢ়ক একেলগে ঘূৰক কোনো ডাঙৰ কথা নহয় কিন্তু সেক্সটো বহুত ডাঙৰ কথা চ' নিজৰ লিমিটটো ছেট কৰক
আৰু যদি আপোনাৰ 25ৰ ওপৰত হৈ গ'ল 30, 28, 29 আৰু আপুনি এটা জেগাত এতিয়া সেটেল এটা জেগাত ষ্টেবল হৈ গ'ল তথাপি আপুনি এতিয়া চেক কৰিব লাগেনে আপুনিতো ইমানখিনি ডাঙৰ হ'ল আপুনিতো এতিয়া জানিব লাগে মোৰ তেওঁলোকক এতিয়া এইখিনি কথা এইটো ভিডিঅ' তেওঁলোকৰ কাৰণে ক'বলৈ মই নহয় তথাপি আপোনালোকে জানে কিন্তু মই এটাই ক'ব পাৰিম আপুনি ইমান বিউটিফুল মোমেণ্টটো ইমান ইণ্টিমেট মোমেণ্টটো ইমান প্ৰাইভেট মোমেণ্টটো যাৰ লগতে শ্বেয়াৰ কৰিব ফিউচাৰ তেওঁলোকেই বিয়া পাতক তেওঁলোকতে থাকক আৰু তেওঁলোকে জীৱন সংগী বনাওক কিছুমানে কি কৰে সেক্স বিফৰ মেৰেজ নিজৰ পাৰ্টনাৰ চেঞ্জ কৰিবৰ কাৰণে আজি তেওঁৰ লগত সেক্স কৰিলে আজি তেওঁৰ লগত সেক্স কৰিলে তেনেকুৱা কৰি থাকে কিন্তু এনেকুৱাটো ভাল নহয় সকলোৱে জানে এই কথাটো তেওঁ হ'ব নালাগে আৰু এনেকুৱা হেবিটবোৰে পাৰ্টনাৰ চেঞ্জ কৰি কৰি যেতিয়া আপুনি সেক্স কৰে তেতিয়া আপোনাৰ এইটো হেবিট হৈ যায় এডিকশ্যন হৈ যায় আৰু এইটোতো ভাল নহয় এনেকুৱাটো আপোনাৰ বহুত বেমাৰ আজাৰো হ'ব পাৰে বা আপোনাৰ এনেকুৱা সময়ত ডক্টৰক দেখুৱাব বা এনেকুৱা হ'ব পাৰে আপুনি যদি বিবাহিত আপোনাৰ ৱাইফ বা হাজবেণ্ডে কি ভাবিব এইটো আপোনাৰ ডিভৰ্চেই হ'ব বা এনেকুৱা এটা সময় হ'বগৈ বয়স হৈ পেলাই 60-70 বছৰ বয়স এনেকুৱা এটা হ'বগৈ যোনটো সময়ত আপোনাৰ লগত কোনো নাথাকিব আৰু ভাবি থাকিব লাগিব সেইটো সময়ততো মই এইখিনি নকৰাহেঁতেন এনেকুৱা নহ'লহেঁতেন আৰু 70 বছৰ বয়সত আপোনাক কি লাগে মানুহ লাগে বৰ ওচৰৰ সেক্স কৰিব মন নাযাব তেতিয়া সেইকাৰণে কৈছোঁ এইখিনি কাম কৰাৰ আগত বহুত ভাবি চিন্তি কৰাটোৱেই ভাল মই সেইটোৱে ক'লোঁ থেংক ইউ আৰু যদি কথাখিনি ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তলত বেল বটন আছে টিপি লওক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু এনেকুৱা নতুন নতুন কথা আপোনালোকৰ কাৰণে আহি থাকিব আৰু মই এইটোৱে জানিব বিচাৰিছোঁ মোৰ ছাবস্ক্ৰাইবাৰসকলে মোৰ ভিডিঅ'টো যোনে যোনে চাইছে তেওঁলোকৰ মতে কি কমেণ্ট কৰক তেতিয়া মানে জানিবলৈ বহুত সুবিধা হয় আৰু এনেকুৱা টপিকৰ ওপৰত ক'বৰ কাৰণে মই আগ্ৰহী বা উৎসাহ জন্মে ক'বৰ কাৰণে আপোনালোকে জানিলে কৰিলে টিনেজৰ ল'ৰা ছোৱালীসকলে জানিলে বহুত যদি কিবা এটা সুবিধা হয় মোৰ ভাল লাগিব তো এটাই ক'ম সেক্স বিফৰ মেৰেজ টিনেজৰ কাৰণে ইলিগেল হয় কেতিয়াও নকৰিব ধন্যবাদ